Good morning everyone, welcome and welcome back to another video. আশা কৰো আপোনালোক বহুত বেছি ভালে আছে আৰু মই এতিয়া অকমান ঠিকে আছে আৰু এটা ব্ৰেকফাষ্ট কৰিব লৈছো আজি ব্ৰেকফাষ্টত বনাইছো বইল চিকপি আৰু এটো চিকপি মানে বইল কৰি পেলাই জাস্ট দুটোপান অয়েল দি পেলাই না জাস্ট স্টাৰ ফ্ৰাই কৰিব লাগে অকমান সল্ট দি আৰু কেতিয়াবা চাট মছলা ইউজ কৰিব পাৰে বহুত টেষ্টি লাগে and I made this sandwich দেখাত বেয়া হৈছে দিয়কচোন बोलो इतना ब्रेकफास्ट करूँ आज देरिए हल ब्रेकफास्ट करूँ जो एठाई जाबो লাগিব क्या ही करे पढ़िबई टाइम ना पाओ एबुर करे दियक आरो एकु नै गासा धुई लंच কৰি লৈছো আৰু এতিয়া যাও ভাঙা ঘৰ ৰিপৰ্ট আনিবৰ কাৰণে এতিয়া বাইছে এটা আৰু টাইম লাগে ন যাওতে দেৰি হৈ গ'ল মোৰ আহোতে গধুলি নহলে হল বাস বেলেগ কাম নাই যাম ৰিপৰ্ট লম আহিম সো 2 ঘন্টা মান লাগিব মানে যাওতে 1 আৱাৰ মান লাগিব পাৰে আই ডোন্ট নো গ্ৰীন বাস বুৰ ৰখি যায় আৰু আহোতে 1 ঘন্টা 2 ঘন্টা আৰু 1 ঘন্টা ৰিপৰ্ট লৈ এফাল এনেকে আই ডোন্ট নো সো মু হৈছে আৰু ওলাব লৈছো ইমান গৰমতকে হিউমিডিটি বেছি কাৰণে দিগদাৰ হয় মই গলো গৈ পেলাই ৰিপৰ্ট ললো আৰু তাতে কিনো ৰেকৰ্ড কৰি মই কতো যোৱা নাই জাস্ট ৰিপৰ্টটো লৈ পেলাই ডাইৰেক্ট থালাপুৰ অহা বাছত উঠিছো আহোতে এসি বাস পাইছো যাওতে এসি বাস পোৱা নাই ইমান গৰম লাগিছে আৰু এসি বাসত আহিলে মানে ভাঙা ঘৰৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিব মোৰ ৰুমলৈকে আহিব পাৰিছে সব বহুত ভাল লাগিছে নহলে মানে মাজতে যদি আৰু হলাব লগা হয় দিগদাৰ হয় এয়া মই সিদিনা আৰু একো ৰেকৰ্ড নকৰিলো এয়া নেক্সট মৰ্নিং মানে সানডে Good morning everyone, welcome and welcome back to another video. আশা কৰো আপোনালোক বহুত বেছি ভালে আছে আৰু আজি মই ঠিক ঠাক আছো আৰু অলপ চলপ আৰু আজি হৈছে সানডে আৰু আজিকালিতো সানডে হওক বা বেলেগ দিন হওক একে হৈছে আৰু যি হওক আজি সানডে আজি সোনকালে উঠিব ট্ৰাই কৰিছো বহুত দিনৰ পৰা এনেকৈ হৈছে ৰাতি টোপনি নাই তেন ৰাতিপুৱা উঠোতে দেৰি হয় বাট আজি সোনকালে টোপনি গৈছিল সো অকণমান সোনকালে উঠিছো লাইক 7:21 আৰু সোনকাল নহয় দিয়কচোন নৰ্মেল ডেজ হিচাপত সোনকাল নহয় ভেকেশ্যন হিচাপত ঠিক ঠাক আৰু ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল মোৰ আৰু মই ব্ৰেকফাষ্ট কৰি লগ পাইছোঁ বাই বাই puri and sabzi and chai. Oh my god, these are the favorite combination.
আৰু মই ব্ৰেকফাষ্ট কৰি পেলাই অলপ পঢ়িলোঁ, পঢ়ি পেলাই ভাত তাত বনাই দুপৰীয়াৰ নামাজ পঢ়িলোঁ, তাৰপিছত লাঞ্চ কৰিলোঁ। আৰু আজি লাঞ্চত দেখিছে সেইটো কলফুল ভাজি মোৰ ফেভৰেট, আৰু চব্জি এণ্ড চালাড আৰু কি কয় সেয়াই আৰু। তাৰপিছত মই ৰেডি হ'লোঁ ডক্টৰৰ তাত যাব, বিকজ 2টা বজাত এপইণ্টমেণ্ট আছিল, চ' একদম দুপৰীয়া যাব লগা হৈছে। চ' গ'লোঁ আৰু কিন্তু বেছি টাইম নালাগিল, বিকজ ডক্টৰ অকণমান দেৰিকৈ আহিছে, বাট মোৰ ছেকেণ্ড নাম্বাৰত আছিল, চ' বেছি টাইম নালাগিল। আৰু আজি মই ভাগ্য ভাল AC বাছ পাইছোঁ। গৰমৰ দিনত এইকেইখন বাছ বহুত মানে কি ক'ম আৰু ইউজফুল হয়। তাৰপিছত মই ডক্টৰক দেখালোঁ, ক্লিনিকত মই কি ভিডিঅ' বনাম, একো বনোৱা নাই। তাৰপিছত মই ফ্ৰুটছ কিনিলোঁ, আৰু মালিগাঁৱত ইমান দিন পিছত আহিছে, মানে ভাল লাগিছে। মানে এনেই আহিছোঁ, বাট মই অকলে এনেকৈ বাছত এনেকৈ আগতে মালিগাঁৱত বহুত আহিছিলোঁ, চ' আজি সেইবোৰ পাই বহুত ভাল লাগিছে। মই জাষ্ট আহিছোঁ আৰু এতিয়া বাজিছে প্ৰায় 4:20। ডক্টৰ দেৰিকৈ আহিছে অকণমান, বাট মোৰ ছেকেণ্ড নাম্বাৰত আছিল, চ' পটককৈ হৈ গ'ল। আৰু ডক্টৰে এক্সাৰচাইজ কৰিব দিছে, মানে ডিঙিটো সন্মুখৰ ফালে বেণ্ড কৰিব নোৱাৰোঁ, চ' সেইখিনিয়ে। ইয়াৰ একো মেডিচিন নাই, কিমান ইম্প্ৰুভ হয় কেইটামান মান্থ পিছত আৰু চাব। এইটো ফেন ইউজ কৰি আছোঁ, সেইকাৰণে চুলিখিনি এনেকৈ আছে। তাৰপিছত এতিয়া এটা পাৰ্চেল আহিছে, মই এইটো দেখাই দি আছোঁ। মই অলৰেডি অপেন কৰিছোঁ, চ' ৱেইট। চুলি কিয় খুলি ৰাখিছোঁ, মানে ভিজি গৈছে, চ' শুকাব লাগিব, নহ'লে বেয়া হৈ যায়। এনেকুৱা বক্স দুটা, মানে এইটো সৰু আৰু এইটো একদম ডাঙৰ। মানে এইকেইটা আনিছোঁ মোৰ ৰেগুলাৰ ইউজ কৰা, একদম যিখিনি ইউজ কৰোঁ ইয়াতে ৰাখিম। আৰু এটা বাস্কেট আছে ন, সেইটোত মানে কেতিয়াবা ইউজ কৰাবোৰ ৰাখিম, নহ'লে মোৰ কি কয় চবৰে কাহিনীৰ দৰে এটা চেয়াৰত কাপোৰেৰে ভৰ্তি থাকে, চ' সেইটো চেয়াৰ খালী ৰাখিব লাগে, নহ'লে ভাল নালাগে, মেচি টাইপ ফিল হয়। চ' অকণমান ষ্টাডি ফিল, অকণমান ভাল দেখিবৰ কাৰণে বা অৰ্গেনাইজ থাকিবৰ কাৰণে আনিছোঁ। আৰু এইটো ইউজফুল, কি কয় এইটো ভাল হয়, কিয় ভাল বুলি কৈছোঁ মই চাই আনিছোঁ এইবাৰ। এইটো ঢাকনিটো এটাচ হয়, মানে এটাচ নহ'লে বেয়া। মই আগতে 2টা বাস্কেট আনিছিলোঁ, ঢাকনিটো জাষ্ট এনেকৈ লগাব লাগে, তো সেইটো মানে গুচি যায় বা কিবা হয়, ধূলি সোমায়, চ' এইটো ভাল। এইটো এনেকৈ দি পেলাই আঠা আছে ইয়াতে লগাই দিলে হৈ গ'ল, প্ৰব্লেমেই নাই। এইটো ডাঙৰ কাপোৰখিনি, এইটোত ৰেগুলাৰ বেচিছত ইউজ কৰা, একদম সৰু কাপোৰখিনি কালাৰটো মোৰ ইমান ভাল লাগিছে, লাইট কালাৰ। চ' এইবিলাক কৰিম। আৰু ফাৰ্ষ্ট মই এতিয়া আম আনিছিলোঁ, আম খাম, খাই পেলাই শুম। বহুত ভাগৰ লাগিছে, মূৰ বিষাইছে, চ' বাহিৰত ইমান ৰ'দ, ইমান গৰম, আৰু শুই উঠি লগ পাই আছোঁ। মানে এতিয়াই অৰ্গেনাইজ কৰোঁ, মানে মন যায় আছে, এনেকৈ নতুন বস্তু আহিলে মোৰ ভাল লাগে। বেছি দামো নহয়, এইটো যদি লিংকটো লাগে মই দিব পাৰিম। মানে বুজা নাই, এই হেণ্ডেলডাল দিছে এটা ফালে হা, তো মানুহে বস্তু লৈ এনেকৈ যাব নেকি? আৰে এনেকৈ দিয়া আৰু এনেকৈ দিয়া, উঠাব পাৰি, নহ'লে এনেকৈ আৰু এনেকৈ, একো লজিকে নাই। আঠাটো মাৰি তাৰমানে আৰু বস্তু নপৰে, আৰু মানে এনেকৈ লৈ যাব। আই ডণ্ট ন', এই ডাঙৰটোৰো এনেকুৱা। মই ভাবি আছোঁ কিয় দিছে এইটো, আৰু উঠাবৰ কাৰণে দিছে যে এইফালে এটা হ'ব লাগে, এইফালে এটা হ'ব লাগে, ফৰ হোৱাট? এইবোৰ কাৰ্ডবৰ্ডেৰে বনায় নেকি, দেখাততো তেনেকুৱাই লাগিছে। বহুত কিবা ৰাফ এণ্ড টাফ, মানে বহুত টাফ নহয়, এনেকুৱা নহয়, ঠিক ঠাক আৰু কাপোৰ থ'ব পাৰি। বহুত কথা পাতিলোঁ, এতিয়া খাম আৰু মই শুম, আৰু বহুত মূৰ চুৰ বিষাইছে। শুই উঠি লগ পাইছোঁ, বাই। মই শুই উঠি এই অৰ্গেনাইজাৰ কেইটাত, মানে বক্স কেইটাত কাপোৰ চাপোৰ ঠিক কৰিলোঁ, দেন চাহ খাব ল'লোঁ, বাট মন নগ'ল, চ' নাখালোঁ। আৰু ইয়াতে মই লৈছোঁ গ্ৰীণ টি। গ্ৰীণ টি ইজ লাইক মাই কমফৰ্ট বেভাৰেজ, ইউ কেন চে। বহুতেই গ্ৰীণ টি খাব নোৱাৰে, নাজানো মই, বাট ব্লেক কফি এণ্ড গ্ৰীণ টি আৰ লাইক, কফি মই ৰাতিপুৱা কেতিয়াও নাখাওঁ, খালেও ব্ৰেকফাষ্ট কৰাৰ পিছত খাওঁ, বাট গ্ৰীণ টি মই যেতিয়া তেতিয়া খাব পাৰোঁ, মোৰ খুব ভাল লাগে। আৰু ভাবিলোঁ যে এইটো ভিডিঅ' মই ইয়াতে শেষ কৰোঁ, বিকজ এতিয়া আৰু দেখাব লগা একো নাই। অলপ ট্ৰাই কৰিম পঢ়িবৰ কাৰণে, বহুত দিনৰ পৰা মানে ইমান ডিষ্ট্ৰেকশ্যন হৈছে, অলপো পঢ়া নাই। চ'
তো আৰু বেলেগ একো নাই, এইটো ভিডিঅ' ইয়াতে শেষ কৰি লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই। ইয়াৰ পিছত লগ পাম, ঘৰতো যাম, ঘৰত গ'লেও লগ পাম, তাৰ আগত মেবি লগ পাম আৰু এবাৰ। চ' লগ পাইছোঁ তেতিয়া, এতিয়ালৈকে বাই বাই। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে থাকে আৰু ময়ো ভালে থাকোঁ, আৰু বেলেগ একো নাই। বাই বাই।